অসমলৈ আহিল অমিত শ্বাহ, দি গ'ল আমাক আশ্বাস। 5 বছৰ নালাগে, 10 বছৰতো নোৱাৰে অসমক বানমুক্ত কৰিব, সকলোৱে চাই থাক। নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়াহে আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। অলপ দিনৰ আগত কিছুদিনৰ আগত যে অসমলৈ আহিছিল অমিত শ্বাহ, তেখেতে এটা কথা কৈ থৈ গৈছিল যে 5 বছৰ সময় লাগে সিহঁতক অসমখন বানমুক্ত কৰিবৰ বাবে। তাৰ ওপৰতে আজি কিছু আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল লাগে কি কৰিব লাগে সকলো গম পায়। ভিডিঅ'টো শেষলৈকে চাওক আৰু অলপ আলোচনা কৰোঁ আহক। আপোনালোকক মতামতটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আমাৰ অসমত যে ঘৰ ডুবি যোৱালৈকে যে বানপানী হয়, সেই বানপানী হ'বই, হৈ থাকিব। যিমান ভগৱান আহিলেও এই বানপানীখিনি নোহোৱা কৰিব নোৱাৰে, কাৰণ এই পানীখিনি কোনোবাই কাৰোবাৰ ঘৰৰ পৰা পঠিয়াই দিয়া বস্তু নহয়। কিমান মাথাউৰি মাৰিব চৰকাৰে? পানীখিনিতো যিহেতু ওপৰৰ পৰা বৰষুণত অহা পানী, হাজাৰটা মাথাউৰি মাৰক লাগিলে, পানীখিনিতো ক'লৈ যাব? পানীখিনি সেই মাথাউৰি ভাঙি কোনোবা ফালে নহয় কোনোবা ফালে গতি কৰিবই। অসমত বানপানী হ'বই, আৰু এইটো অসম্ভৱ কথা যে বানপানীৰ পৰা মুক্ত কৰিব পাৰিব অসমখন। হয়তো নোৱাৰে, যদি পাৰে ভাল কথা কৰি দেখুৱাওক। অমিত শ্বাহ ডাঙৰীয়াই যে অসমলৈ আহি পিনে অসমখন 5 বছৰ সময় লাগে, 5 বছৰ সময় দিলেই অসমখন বানমুক্ত কৰিম বুলি কোৱা কথাষাৰ আপোনালোকে কি বুলি ভাবে? পাৰিব সঁচাকৈ নে নোৱাৰে? কমেণ্ট বক্সটো খালী হৈ আছে, কমেণ্ট বক্স খোলা হৈ আছে আপোনালোকৰ বাবে। আপোনালোকে কমেণ্ট কৰি জনাওক যে আপোনালোকে আপোনালোকৰ মতামতটো জনাওক। আৰু মই ভিডিঅ'টো বনাই মই মোৰ নিজৰ মতামতহে জনালোঁ, কিন্তু ক'বলগীয়া বহুত আছিলে। ভিডিঅ'টো বহুত দীঘল নকৰোঁ, আপোনালোকে কমেণ্ট কৰি জনাওক। কমেণ্টত আপোনালোকৰ ৰিপ্লাই দি কিছুমান কথা ক'বলৈ আপোনালোকক চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।